কোন মানুহে পৃথিৱীত সফল হ'ব নিবিচাৰে? বিশ্বৰ সফল ব্যক্তি ইলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছ, ৱাৰেন বাফেটক মানুহে নিজৰ আদৰ্শ হিচাপে গণ্য কৰে। মানুহে সদায় জানিব বিচাৰে যে এই মানুহবোৰ কেনেকৈ ইমান সফল হ'ব পাৰিছে আৰু এই মানুহবোৰৰ ৰুটিন কি। গতিকে যদি আপুনিও সফল হ'ব বিচাৰে তেন্তে আমি আপোনাক বিশ্বৰ আটাইতকৈ সফল ব্যক্তিসকলৰ দৈনন্দিন ৰুটিনৰ বিষয়ে আজি ক'ম, যিটো গ্ৰহণ কৰি আপুনিও আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰিব। সফল মানুহৰ অভ্যাসসমূহ। টোপনিৰ সময় নিৰ্ধাৰণ কৰক। যদি আপুনি সফল হ'ব বিচাৰে তেন্তে আপুনি প্ৰথমে আপোনাৰ টোপনিৰ সময় নিৰ্ধাৰণ কৰিব লাগিব। আপোনাৰ বাবে দৈনন্দিন টোপনি আৰু সাৰ পোৱাৰ সময় নিৰ্ধাৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ যেতিয়া আপুনি সঠিক টোপনি পাব তেতিয়া আপোনাৰ মানসিক স্বাস্থ্য ভাল হ'ব। তেতিয়া আপুনি যিকোনো কাম সঠিকভাৱে কৰিব পাৰিব। পৃথিৱীৰ আটাইতকৈ সফল মানুহে কেতিয়াও নিজৰ টোপনিৰ লগত আপোচ নকৰে। তেওঁৰ মতে মনক বিশ্ৰামৰ প্ৰয়োজন আৰু টোপনিয়েই ইয়াৰ সৰ্বোত্তম মাধ্যম। ৰাতিপুৱাটো এনেকৈ আৰম্ভ কৰক। প্ৰতিজন সফল ব্যক্তিয়ে পুৱাটো সকলোতকৈ বেলেগ ধৰণেৰে আৰম্ভ কৰে, কিন্তু সকলোৱে ৰাতিপুৱাই নিজৰ শৰীৰৰ ওপৰত গুৰুত্ব দিয়ে। কোনোবাই যোগাসন কৰি ভাল পায়, কোনোবাই খোজকাঢ়ি ভাল পায়, কোনোবাই জিম যাবলৈ ভাল পায়। এই লোকসকলে প্ৰতিদিনে ব্যায়াম কৰে। 93 বছৰীয়া ৱাৰেন বাফেটে প্ৰতিদিনে বহু কিলোমিটাৰ খোজকাঢ়ে। কামৰ সময়ত কেৱল কাম। সময়ৰ ব্যৱস্থাপনা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰতিজন সফল ব্যক্তিয়ে নিজৰ কৰ্মৰ সময় নিৰ্ধাৰণ কৰি লয় আৰু যেতিয়া তেওঁ কাম কৰে তেতিয়া তেওঁ কেৱল কাম কৰে। আন কথাৰ বাবে তেওঁ সুকীয়া সময় নিৰ্ধাৰণ কৰে। ইয়াৰ ফলত তেওঁৰ কামত কেতিয়াও প্ৰভাৱ নপৰে আৰু তেওঁ মনোযোগেৰে কাম কৰাত সফল হয়। দৈনিক পৰিকল্পনা বনাওক। এদিনত কি কৰিব লাগিব তাৰ সম্পূৰ্ণ পৰিকল্পনা কৰক, কাৰণ পৰিকল্পনা কৰি আপুনি আজি কি কাম কৰিব লাগিব সেই বিষয়ে জ্ঞাত হ'ব আৰু সকলো কাম সময়তে সহজে কৰিব পাৰিব। দৈনিক কিতাপ পঢ়া। সফল মানুহে দৈনিক কিতাপ পঢ়ি ভাল পোৱা বুলি সততে লক্ষ্য কৰা হৈছে। তেওঁ কেতিয়াও মোবাইল আৰু ইণ্টাৰনেটৰ পৰা জ্ঞান আহৰণ নকৰে। তেওঁলোকে কিতাপত লিখা বস্তু আৰু জ্ঞান আহৰণ কৰে। গতিকে আপুনিও ক্ৰমান্বয়ে শুদ্ধ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। প্ৰতিজন সফল ব্যক্তিয়ে কেতিয়াও নিজৰ খাদ্যৰ সৈতে আপোচ নকৰে। তেওঁলোকে নিজৰ খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰে। ব্ৰেকফাষ্ট হওক, দুপৰীয়া আহাৰ হওক বা ৰাতিৰ আহাৰ হওক, তেওঁলোকে সদায় স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে। গতিকে যদি আপুনিও সফল হ'ব বিচাৰে আৰু আপোনাৰ শৰীৰত সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনিও স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগিব। বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুৰ মাজতো শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই ভিডিঅ'টো চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।